মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে তোমালোক সকলোকে মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ দ্বিতীয় পাঠ জীৱ আৰু পৰিৱেশৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। তোমালোকে শেষলৈকে ভিডিঅ'টো চাবা। এতিয়া আমি অনুশীলনীলৈকে যাওঁ। অনুশীলনীত প্ৰথম 1 নম্বৰ উত্তৰ লিখা। 1 ক দিয়া আছে পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি কি? পৰিৱেশৰ জৈৱিক উপাদানবোৰ হ'ল উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, অণুজীৱ আদি। আৰু অজৈৱিক উপাদানবোৰ হ'ল বায়ু, পানী, মাটি, সূৰ্যৰ তাপ, পোহৰ আদি। খ উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়? উত্তৰ: উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে বাবে উদ্ভিদক উৎপাদক বুলি কোৱা হয়। গ উপভোক্তা কেই প্ৰকাৰ আৰু কি কি? উত্তৰ: উপভোক্তা 3 প্ৰকাৰৰ। সেইবোৰ হ'ল প্ৰাথমিক উপভোক্তা, গৌণ উপভোক্তা বা দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা। বিয়োজকে আমাক কেনেদৰে সহায় কৰে? খ এইটো। উত্তৰ: বিয়োজকে মৃত উদ্ভিদ, প্ৰাণী দেহ গেলি পচি যোৱাত সহায় কৰে। এই গেলি পচি যোৱা অংশবোৰ মাটিত জৈৱিক সাৰ হিচাপে মিহলি হৈ থাকে। মাটিত মিহলি হৈ থকা জৈৱিক সাৰ শিপাই গ্ৰহণ কৰি উদ্ভিদৰ বৃদ্ধিত সহায় কৰে, লগতে পৰিৱেশ পৰিষ্কাৰ কৰাত সহায় কৰে। ঙ 3টা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা। 3টা পৰিস্থিতি তন্ত্ৰৰ নাম হ'ল ঘাঁহনি, পুখুৰী আৰু শস্য পথাৰ। 2 নম্বৰ খালী ঠাই পূৰ কৰা। ক শামুক হ'ল প্ৰাথমিক উপভোক্তা। খ এটাতকৈ অধিক খাদ্য শৃংখল মিলি খাদ্যজালৰ সৃষ্টি হয়। গ শেন হ'ল তৃতীয় শ্ৰেণীৰ উপভোক্তা। খ খাদ্যজালত এটাতকৈ অধিক খাদ্য শৃংখল থাকে। 3 নম্বৰ শুদ্ধ উত্তৰ বাছি উলিওৱা। খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ থাকে। খ উৎপাদকে খাদ্য প্ৰস্তুত কৰে। গ বিয়োজকে মৃতদেহ গেলি পচি যোৱাত সহায় কৰে। চাৰি নম্বৰ খাদ্য শৃংখল কি উদাহৰণৰ সৈতে বুজাই লিখা। উত্তৰ: জীৱবিলাকে ইটোৱে সিটোক খাদ্য হিচাপে গ্ৰহণ কৰি যি শৃংখলৰ সৃষ্টি কৰে তাকে খাদ্য শৃংখল বোলে। উদাহৰণস্বৰূপে ঘাঁহক ফৰিঙে খায়, ফৰিঙক ভেকুলীয়ে খায়, ভেকুলীক সাপে খায় আৰু সাপক শেনচৰাইয়ে খায়। অৰ্থাৎ ঘাঁহক ফৰিঙে খাব আৰু ফৰিঙক ভেকুলীয়ে খাব আৰু ভেকুলীক সাপে খাব আৰু সাপক শেনচৰাইয়ে খায়। 5 নম্বৰ পুখুৰী এটাত পৰিস্থিতি তন্ত্ৰ হয়নে যুক্তি সহকাৰে বুজাই লিখা। উত্তৰ: পুখুৰী এটা পৰিস্থিতি তন্ত্ৰৰ উত্তম উদাহৰণ। পুখুৰীত থকা জলজ জীৱ যেনে শেলাই, পুনি, ভেট, পানীত গজা ঘাঁহ আদিয়ে সূৰ্যৰ পোহৰৰ খাদ্য উৎপাদন কৰে। এই জলজ জীৱবোৰক পুখুৰীত থকা কীট-পতংগ, সৰু মাছ, শামুক আদিয়ে খায়। এইবোৰক আকৌ পুখুৰীত থকা ডাঙৰ মাছ, ভেকুলী, কেঁকোৰা আদিয়ে খায়। আকৌ এইবোৰক বগলী, সাপ, মাছৰোকা চৰাই আদিয়ে খায়। সালোকসংশ্লেষণ বুলিলে কি বুজা? যি প্ৰক্ৰিয়াৰ জৰিয়তে সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ উপস্থিতিত পাতত থকা হৰিতকণাৰ সহায়ত বায়ুৰ পৰা গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড গেছ আৰু শিপাই মাটিৰ পৰা শোষণ কৰা পানীৰ মাজত বিক্ৰিয়া ঘটাই পাতত খাদ্য প্ৰস্তুত কৰে, সেই প্ৰক্ৰিয়াটোকে সালোকসংশ্লেষণ বুলি বুজো। পাৰ্থক্য লিখা। উৎপাদক আৰু বিয়োজক। এনেকৈ উৎপাদক আৰু বিয়োজক তোমালোকে বেলেগ বেলেগকৈ লিখি ল'বা। আৰু উৎপাদকৰ 1 নম্বৰত কি লিখিছোঁ চোৱা। যিবোৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে সেইবোৰক উৎপাদক বোলে। বিয়োজক 1 নম্বৰ যিবোৰে জৈৱিক উপাদানৰ বিয়োজন ঘটায় সেইবোৰক বিয়োজক বোলে। 2 নম্বৰ উৎপাদকত খাদ্য শৃংখলৰ আৰম্ভণিতে উৎপাদক থাকে আৰু বিয়োজকৰ হ'ব খাদ্য শৃংখলৰ শেষত বিয়োজক থাকে। উৎপাদকৰ উদাহৰণ হ'ব উদ্ভিদ, বিয়োজকৰ উদাহৰণ হ'ব বেক্টেৰিয়া আৰু ভেঁকুৰ। খ তৃণভোজী আৰু মাংসভোজী প্ৰাণী। তৃণভোজী প্ৰাণীয়ে ঘাঁহ খায়, মাংসভোজী প্ৰাণীয়ে মাংস খায়। তৃণভোজী প্ৰাণীবোৰ প্ৰাথমিক উপভোক্তা, মাংসভোজী প্ৰাণীবোৰ গৌণ উপভোক্তা। তৃণভোজী উদাহৰণ হ'ব গৰু, ম'হ, ছাগলী আৰু মাংসভোজীৰ উদাহৰণ হ'ব বাঘ, সিংহ, শিয়াল আদি। তাৰপিছত আছে গ নম্বৰত খাদ্য শৃংখল আৰু খাদ্যজাল। খাদ্য শৃংখলত এটা জীৱই আন এটা জীৱক খাদ্য হিচাপে খায় আৰু খাদ্যজালত একেবিধ খাদ্যকে বেলেগ বেলেগ প্ৰাণীয়ে খায়। খাদ্যৰ বাবে ইটো জীৱই সিটো জীৱৰ ওপৰত নিৰ্ভৰ কৰি এটা খাদ্য শৃংখলৰ গঠন কৰে
আৰু খাদ্যজালত হ'ব বহুকেইটা খাদ্য শৃংখল লগ লাগিহে খাদ্যজালৰ গঠন কৰে। এতিয়া আমি নেক্সট পেজলৈকে যাম। পৰিস্থিতিতন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে কি হ'ব? পৰিস্থিতিতন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাসমূহ নোহোৱা হৈ গ'লে দ্বিতীয় শ্ৰেণীৰ উপভোক্তাবোৰৰ খাদ্য নাইকিয়া হ'ব। যিহেতু পৰিস্থিতিতন্ত্ৰ এটাত খাদ্যৰ বাবে এটাই আনটো জীৱৰ ওপৰত নিৰ্ভৰশীল, গতিকে এটা উপাদান নোহোৱা হৈ গ'লে আন কেইটাৰ ওপৰত প্ৰভাৱ পৰিব আৰু পৰিৱেশৰ ভাৰসাম্য নষ্ট হ'ব। ৯ নম্বৰ, খাদ্যজালৰ কিয় সৃষ্টি হয়? একেটা প্ৰাণীয়ে এটাতকৈ অধিক খাদ্য শৃংখলৰ ভাগ লোৱাৰ ফলত খাদ্যজালৰ সৃষ্টি হয়। ১০ নম্বৰ দিয়া আছে, মাটিত পৰি থকা জীৱবোৰ কিয় গেলি পচি যায়? উত্তৰ, মাটিত পৰি থকা জীৱবোৰ বেক্টেৰিয়া আৰু ভেঁকুৰৰ বাবে গেলি পচি যায়। কাৰণ মাটিত থকা বেক্টেৰিয়া আৰু ভেঁকুৰে জীৱদেহৰ অংশসমূহৰ বিয়োজন ঘটাই ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ ৰূপান্তৰিত কৰি গেলি পচি যোৱাত সহায় কৰে। আজিৰ এই ভিডিঅ'টোত এইখিনি আছিলে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।